ৰৈ ৰৈ বিনালে জুবিনদাৰ অন্তিমখন সিনেমাই ইতিমধ্যে এটা দিন অতিক্ৰম কৰিছে আৰু সিনেমাখনৰ ফাৰ্ষ্ট শ্ব' 4:45ত ধেমাজিৰ এটা সিনেমা হলত লগা দেখিবলৈ পোৱা গৈছে কিন্তু তথাপিও সিনেমাখনৰ এটা টিকেটো আপুনি সেই সময়ত নাপায় কিয় কাৰণ ইয়াতো ইতিমধ্যে হাউসফুল হৈ গৈছে অসমত এনেকুৱা কথা কেতিয়াবা হয়তো কোনেও শুনা নাই বা মই হিন্দী সিনেমাটো আমি এনেকুৱা কথা খুব কমেই শুনিবলৈ পাওঁ যে ৰাতিপুৱা 4টা বজাতে শ্ব' হৈছে এনেকুৱা আমাৰ মনত এটা প্ৰশ্ন হয় যে সিনেমাখনে প্ৰথম দিনাখন কিমান কোটি টকা অতিক্ৰম কৰিলে সিনেমাখনৰ বক্স অফিস কালেকশন বুলি ক'বলৈ গ'লে প্ৰথম দিনাখন কিমান হৈ গ'ল কাৰণ এই সিনেমাখনৰ মানুহক লৈ ইমান বেছি আগ্ৰহ মৰম আমি দেখিবলৈ পাইছো 4-5 দিনলৈ ইয়াৰ টিকেট নাইকিয়া আমি এনেকুৱা হয়তো কেতিয়াও দেখা নাই গতিকে আজি এই ভিডিঅ'টোত আমি তাৰ বিষয়ে কথা পাতিম যে ফাৰ্ষ্ট ডে কালেকশন কিমান বক্স অফিস কালেকশন কিমান হৈছে সেই বিষয়ে গতিকে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক এটা ৰিপৰ্ট অনুসৰি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখনে প্ৰথম দিনাখন অৰ্থাৎ 31 অক্টোবৰ দিনাখন নেট কালেকশন কৰিছে 2,10 লাখ আৰু এই কালেকশন ওয়াৰ্ল্ড ওয়াইড ক'বলৈ গ'লে প্ৰথম দিনাখন প্ৰায় 3 কোটি টকাৰ কালেকশন কৰিছে এইটো কোৰ পৰা অনুমান কৰা হৈছে যে যিবোৰ স্ক্ৰিন অৰ্থাৎ কিমানটা সিনেমা হলত কিমানটা শ্ব' দিয়া হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি এই কালেকশনটো ইয়াত অনুমান লগোৱা হৈছে গতিকে এই কালেকশন প্ৰায় 3 কোটিৰ ওপৰত যোৱা বুলি সম্ভাৱনা আছে অৰ্থাৎ 3 কোটিৰ ওপৰত যাব পাৰে ইয়াৰ আগতে শ্ৰী ৰঘুপতিয়ে অসমত ফাৰ্ষ্ট ডে 41 লাখ কালেকশন কৰিছিলে কিন্তু এই সিনেমাখনৰ যি কালেকশন আছে ইয়াতকৈ ওপৰত একো কালেকশনে হোৱা নাই আজিলৈকে এইখন অসমৰ প্ৰথমখন সিনেমা যিখনে ফাৰ্ষ্ট ডে 3 কোটি টকাৰ ওয়াৰ্ল্ড ওয়াইড গ্ৰছ কালেকশন কৰিছে এতিয়ালৈকে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিমৰ ফালৰ পৰা কোনো ধৰণৰ কালেকশনৰ ৰিপৰ্ট উলিওৱা নাই গতিকে এয়া এটা ৱেবছাইটৰ ৰিপৰ্টহে য'ত স্ক্ৰিনসমূহ গণনা কৰি কিমান টকা কালেকশন হ'ব পাৰে হেয়াহে ইয়াত উল্লেখ কৰা হৈছে আৰু সিনেমাখনৰ বাজেট আছিল 5 কোটি টকা এনেদৰে চলিলে দুদিনতে এই সিনেমাখনৰ যি বাজেট আছে সেই বাজেট ৰিকভাৰি কৰিব আৰু এখন ব্লকবাষ্টাৰ সিনেমাৰ দিশলৈ গতি কৰিব গতিকে জুবিনদাৰ এই সিনেমাখন আমি সকলোৱে চাওঁ আৰু এইখন সিনেমাক অসমৰ ইতিহাসৰ এনেকুৱা এখন সিনেমা আমি বনাবলৈ চেষ্টা কৰোঁ যিখনৰ কেতিয়াও কোনেও যাতে খুব সহজে অতিক্ৰম কৰিব নোৱাৰে বা ক্ৰছ কৰিব নোৱাৰে ধন্যবাদ